আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আমি চাওঁতাল সাহিত্য পৰিষদ ফালৰ পৰা আমি ধন্যবাদ দিছোঁ। এইকাৰণে দিছোঁ, আজি ভাৰতবৰ্ষৰ লগতে এই 2025 বৰ্ষত অসম চৰকাৰে আমাক সাঁওতালি ভাষাত আৰু নিজৰ অচিকি স্ক্ৰিপ্টত পঢ়িবলৈ সুবিধা, সাংবিধানিক সুবিধা দিয়াৰ কাৰণে আমি চৰকাৰক ধন্যবাদ দিছোঁ। আৰু সেই অনুসৰি যোৱা 22 আগষ্ট তাৰিখে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই ওদালগুৰি জিলাৰ তিলকামাঝি প্ৰাথমিক বিদ্যালয়ত অলচিকি ভাষাত আৰু পাঠদান কৰিবলৈ শুভাৰম্ভ কৰে আৰু সাঁওতালি পাঠ্যপুথিও উন্মোচন কৰে। সেই দিনাখনৰ পৰা আজি আমি অসমৰ প্ৰত্যেক জিলাতে আমি আমাৰ যিসকল শিক্ষক সাঁওতালি ডিপ্ল'মা লৈ পৰীক্ষা পাছ কৰিছে বা সেইসকলক আমি আমাৰ সাঁওতালি ছাত্ৰ ছাত্ৰী 100% আছে বা পঢ়ি আছে, সেইবিলাকত আমাৰ শিক্ষকসকলক মকৰল কৰাৰ আমাক অনুমতি দিছে, যাতে ইহঁতৰ ল'ৰা ছোৱালীবিলাকে আপোনালোকৰ নিজৰ ভাষাতে নিজৰ শিক্ষকে পাঠদান কৰিব পাৰিব। এই সুবিধাটো দিয়াৰ কাৰণে আমি চৰকাৰক ধন্যবাদ দিছোঁ। লগতে আমাৰ সাঁওতাল সাহিত্য পৰিষদে কেন্দ্ৰীয় সমিতিয়ে আমাক নিৰ্দেশ জাৰি কৰিছে ডিষ্ট্ৰিক্টলৈ যে প্ৰত্যেক স্কুলতেই যিবিলাক স্কুল নেকি আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে 100% সেইবিলাকত খুব সোনকালে আমাৰ শিক্ষকসকলক বাহাল কৰিব লাগে। সেই হিচাপে আজি শোণিতপুৰ জিলাৰ ৰঙাপাৰা অঞ্চলৰ আজি দয়ালপুৰ নগাঁও প্ৰাথমিক বিদ্যালয়ত আমি সাঁওতালি ভাষাত পাঠদান কৰিবলৈ আমি বিদ্যালয় শুভাৰম্ভ কৰিছোঁ। আজি আমাৰ এই অঞ্চলৰ সাঁওতালসকলৰ কাৰণে, এটা জাতিৰ কাৰণে খুব ধন্যবাদ সূচক আজি উদাহৰণ হৈ পৰিছে। আৰু তাৰ কাৰণে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ সদৌ ৰাইজক এই ইয়াত সহযোগ কৰাৰ কাৰণে। আৰু লগতে আমাৰ সংবাদ মাধ্যমকো আমি ধন্যবাদ জনাইছোঁ। আমি শোণিতপুৰ জিলা সাঁওতাল সাহিত্য পৰিষদৰ আমাৰ বৰ্তমানলৈকে 2টা ক্লাছত 2টা শ্ৰেণীত আমি দিছোঁ, প্ৰথম আৰু ক। গতিকে প্ৰথম শ্ৰেণীত যিমান ছাত্ৰ ছাত্ৰী আছে সেই অনুপাতে চৰকাৰে আমাক পাঠ্যপুথি যোগান ধৰিছে। এতিয়া বচাই ৰাখিবৰ কাৰণে আমাৰ অকল বিদ্যালয়ত পাঠদান কৰিলে নহ'ব, আৰু পাঠদান কৰিলে ল'ৰা ছোৱালীয়ে শিক্ষাটো ভাষাটো যিহেতু আমাৰ ঘৰুৱাভাৱে আমাৰ নিজৰ ভাষাত কথোপকথন, নাচ গান ইত্যাদি কৰি থাকিলেহে এটা জাতিৰ ভাষাটো জীয়াই থাকিব, আৰু নহ'লে এইটো লুপ্তপ্ৰায় অৱস্থাত হৈ যাব। ল'ৰা ছোৱালীবিলাক চব চৰকাৰী স্কুলত নিদিয়াকৈ প্ৰাইভেট স্কুলত ভোট দিয়া হয়, কিয় কাৰণে? সেইটো আচলতে এইটো দেখাক দেখি কিছুমান হয়, উদাহৰণ হৈ পৰিছে। আমি দেখিবলৈ পাইছোঁ কিছুমান ধৰক মধ্যবিত্ত সকলো ল'ৰা ছোৱালী নিজৰ ল'ৰাটোৱেতো ভালকৈ পঢ়া শুনাৰ কাৰণে ভাবে, চিন্তা কৰে, কিন্তু গৈ তেওঁলোকে বিভিন্ন মাচুল দিব নোৱাৰাৰ কাৰণে কিছুমান ল'ৰা ছোৱালী আকৌ ঘূৰাই আনিব লগা হৈছে। আৰু ইফালেও নহয় সিফালেও নহয়, তেনেকুৱা অৱস্থাত মা দেউতাই ল'ৰা ছোৱালীক হেৰি কৰিছে। গতিকে আমি নিজে ভাবিছোঁ, আমি আহ্বান জনাইছোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকক যাতে নিজৰ ভাষাটোত, নিজৰ লিপিত পঢ়া শুনা কৰিবলৈ আমাৰ প্ৰাথমিক বিদ্যালয়ত বা চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিব লাগে। আৰু য'ত নহ'লে আমাৰ পাৰ্চেণ্টেজ নহ'লে আমাৰ ইয়াত সেই সুবিধাটো নাপায়। আমি অলচিকি যেতিয়া অনুমোদন জনালে অসম চৰকাৰে, বাজেট বনালে, তেতিয়া তাৰ আগৰ পৰাই আমি দাবী এটা চলি আছিলে। এই সংক্ৰান্তত আমি আমাৰ ল'ৰা ছোৱালী যিবিলাক হায়াৰ ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেশ্যন লোৱা এনেকৈ ল'ৰা ছোৱালীবিলাকক আমি অলচিকি পঢ়া শুনা কৰিবলৈ আমি ওদালগুৰিৰ পৰা শিক্ষকজনক আনিছিলোঁ, আৰু তেখেতেই গোটেই অসমত এই শিক্ষিত যুৱক যুৱতীসকলক পাঠদান কৰে। আজি
এই শিক্ষিত ল'ৰা ছোৱালীয়ে আমাৰ মানে ছাত্ৰ ছাত্ৰীক পঢ়াবলৈ সুবিধা পাব।